হেল্ল' আজি আহিছোঁ আমি নয়ছলৈ এখন ইণ্টাৰনেশ্যনেল স্কুল আছে ISR ইণ্টাৰনেশ্যনেল স্কুল তাত হৈছে আমাৰ ইণ্ডিয়ান মানুহবিলাকে মিলি দিৱালী অৰ্গেনাইজ কৰিছে আমি লেটছ এণ্টাৰ এণ্ড আমি চাব পাৰিম কি হৈছে আজি ৰাতিপুৱা ছাডেনলি প্লান বনিল আৰু আমি আহিলোঁ আৰু বৰ্তমান অৰ্গেনাইজ হৈ আছে মই আপোনালোকক দেখুৱাইছোঁ এই দিৱালীৰ ৰংগোলী বনাইছে চাব পাৰে ইণ্টাৰনেশ্যনেল স্কুলখনৰ চাব পাৰে আপোনালোকে বেলেগ বেলেগ ধৰণৰ কাণ্ট্ৰিৰ ফ্লেগ লগাই থৈ আছে এইটো মেইন এণ্ট্ৰেন্স আৰু ইয়াতে দিৱালী অৰ্গেনাইজ হৈ আছে এইখন এখন ষ্টল লাগি আছে এইখন দিছোঁ ষ্টল আমি বুলি ক'ম আৰু প্ৰজাহঁতৰ একেলগতে বা আৰু দাদাই একেলগতে দিছে ষ্টল আৰু ইয়াত খোৱা বোৱা বস্তু আছে সেইবোৰ দাণ্ডি আছে চাকি বাতি বেলেগ বেলেগ ধৰণৰ সজোৱা বস্তু চাহ আছে নিমকি আছে মঠৰি আছে আৰু এগৰাকী বাইদেউ তেওঁ দি আছে মেৰি পুৰি দি আছে আলু পুৰি চামোচা গোবি দি আছে বা আৰু এজন আমাৰ দাদা তাতে ইয়াত ভালেমানখিনি ইণ্ডিয়ান মানুহ গোট খাইছে আজি আৰু ইয়াত কালচাৰেল ইভেণ্টছ হ'ব এই হলটোৰ ভিতৰতে কালচাৰেল ইভেণ্টছ হ'ব আৰু আমি এতিয়া বেলেগ বেলেগ ষ্টলছ চাই যাম কি কি ষ্টলছ আছে এইবোৰ ইণ্ডিয়ান ষ্ট্ৰীট ফুডৰ ষ্টল লগাইছে চাব পাৰে আৰু গৈ আছে এইখন এখন ষ্টল কদম ঢোকলা খমন ঢোকলা ইডলি আছে চাটনি আছে ভেজ পফ পেটিছ আছে আৰু কেশৰ বাদাম মিল্ক আছে তাৰপিছত এইখন এখন ষ্টল ৰেডি হৈ আছে বড়া পাও পাপড়ি চাট মিনিয়েচাৰ আৰ্ট আৰু এওঁলোকে দি আছে বেলেগ ধৰণৰ মছলা পুৰি চাট আৰু বড়া চাটনি চামোচা চনা ৰ'জ মিল্ক এইবিলাক বস্তু আৰু এইফালে অলপ ডেক'ৰেশ্যন কৰি থোৱা আছে ষ্টিল এতিয়ালৈকে দুজন আৰু ষ্টলৰ মানুহ অহা নাই আহিবলৈ বাকী আছে আৰু এইফালে কিবা এটা লগাইছে মই একজেক্টলি ধৰিব পৰা নাই কি লগাইছে অ'কে এইফালে হ'ল সাউথ ইণ্ডিয়ান ডিছেছ এণ্ড পানী পুৰি আছে বড়া আছে মেংগো লাচ্ছি আছে এতিয়া বস্তুবোৰ খুব ধুনীয়া হৈছে যথেষ্ট মানুহ হ'ব আজি অলমষ্ট 700 মান গেষ্ট আছে বুলি কৈছে আৰু দাদাহঁত আমাৰ যিমান অসমীয়া ফেমিলি আছে তেওঁলোকো আহিছে চ' চাওঁ আৰু আপোনালোকে চাব পাৰে মোক এজ এ ভলেণ্টিয়াৰ মই এজ এ ভলেণ্টিয়াৰ হৈ আছোঁ আজি চ' এইখিনি বস্তু আছে কথাটো এইটো যে এনেকৈ এটা অৰ্গেনাইজ কৰিলে খুব ভাল লাগে আমাৰ ইণ্টাৰনেশ্যনেল মানুহ চব স্পেচিয়েলি এইটো দিৱালী ইভেণ্ট যিহেতু ইণ্ডিয়ান মানুহ আহিছে বেলেগ আৰু জাৰ্মান মানুহো কিছুমান আছে চাব পাৰে জাৰ্মান ফেমিলিজ আহিছে যথেষ্ট ভাল লাগে যেতিয়া আমাৰ ইণ্ডিয়ান ইভেণ্ট এটাত ইণ্টাৰনেশ্যনেল মানুহ আহে বেলেগ বেলেগ ধৰণৰ দেশৰ মানুহ আহি পেলাই যেতিয়া জইন কৰেহি খুব ভাল লাগে এই হলটোৰ ভিতৰত এটা ফাংচন চলি আছে So privileged to be part and to celebrate with you this wonderful Diwali festival. So let's enjoy. I know the food is going to be great, and probably the dancing and the singing and the music is even going to be greater. So it's really a wonderful day too, just for celebration. And you know, the rain gods came as well. We can't do anything about that, but just let's celebrate and enjoy. Thank you.
Thank you, Antara. Thank you. Antara has been, over many, many years, the liaison between the Indian community and ISR, is instrumental in the upper school here at ISR. Thank you, Antara. মাকে জীয়েকে ডান্স কৰিছে সৰস্বতী বন্দনা At the first stall, and Hello. we will be lighting them at 6 p.m. Thank you. দেখিব পাৰিছে যথেষ্ট ভিৰ ইমান এটা ৰাছ হৈ আছে খানা বিভিন্ন ধৰণৰ খানা চলি আছে বহুত মানুহে ভাবে ইণ্ডিয়ানছ মানুহ কম নেকি ইয়াত এটা হেৰি নাই গেদাৰিং নাই নেকি এনেকুৱা বুলি ভাবে কিন্তু এনেকুৱা নহয় চাওক কেনেকুৱা গেদাৰিং আছে কিমান মানুহ হয় এইখন এখন নতুন ষ্টল ইয়াত বিৰিয়ানী দিছে মষ্ট প্ৰবলি য়েছ বিৰিয়ানী আছে বিৰিয়ানী আছে এণ্ড আৰু বেলেগ বেলেগ ধৰণৰ কিবা কাৰি আছে আজি কেছ আৰু মাজে মাজে পে'পাল চলি আছে আমাৰ ষ্টলতো আমি পে'পাল দি থৈছোঁ এইজন এজন মাইক্ৰ' আৰ্টিষ্ট বুলি কয় নেকি মাইক্ৰ' সৰু সৰু ড্ৰয়িংবিলাক বনাইছে তেওঁ এণ্ড এইবিলাক বস্তু তেওঁ চেল কৰি আছে কিছুমান ইয়াত ইণ্ডিভিজুৱেলি চেল কৰি আছে কিছুমানে এজ এ কোম্পানী চেল কৰি আছে যিহেতু কিছুমানে ইয়াত নিজৰ নিজৰ বিজনেছ খুলি লৈছে আপুনি চাব পাৰে আমাৰ ইণ্ডিয়ানৰ বাদেও মানুহে খাই আছে মোৰ মতে ভাল পাইছে যথেষ্ট ভাল পাইছে টেষ্ট কৰি আছে এতিয়ালৈকে মই যিমানৰ লগত ডিছকাছ কৰি চালোঁ চবে কৈছে প্ৰায় বহুত ভাল হৈছে বুলি তাকে এইখন আকৌ আমাৰ ষ্টল হ'ল মোৰ ৱাইফ বহি আছে আৰু বা কি ধুনীয়াকৈ বনাইছে তাৰপিছত এইবিলাক বৰ কিনি অনা বস্তু হয় এখন ষ্টল বৰ ধুনীয়া ষ্টল এখন আছে ড্ৰয়িং আছে পেইণ্টিং আছে এওঁলোক দিল্লীৰ হয় দিল্লীৰ ফালৰ পৰা আহিছে চব বস্তু আপোনালোকে চাব পাৰে এইটো হেণ্ডমেড হয় অংকিতা বাইদেউ কেনেকুৱা লাগিছে আপোনাৰ বৰ ভাল লাগিছে এনেকৈ ইণ্ডিয়ান খানা খাবলৈ পালে এনেও মনটো ভালেই লাগে সেইকাৰণে আৰু বাকী চবৰ অসমীয়া মানুহ লগ পাই আৰু ভাল লাগিছে মানে ভাল লাগিছে বিৰাট বেলেগ এটা এক্সপিৰিয়েঞ্চ হৈছে বিৰাটেই ভাল লাগিছে हाँ जी बोलिए कैसा लग रहा है आपको कैसा लग रहा है आपको जर्मनी में बहुत अच्छा लग रहा है जर्मनी में आज बहुत अच्छा नज़ारा आ रहा है दिवाली का ये हमारे बॉस हैं इनके साथ बात करो हाँ नमस्कार जी बहुत मज़ा आ रहा है थैंक यू খুব সুন্দৰকৈ ফ্লেগবিলাক ওপৰত এনেকৈ ৰাখি থোৱা আছে মষ্ট প্ৰবলি ইহঁতৰ এছেম্বলি ৰুম নিচিনা হয় নেকি ইটছ কুল টু বি গুড
Bye.